কাৰ্যসূচী গ্ৰহণ কৰিছিলো অখিল গগৈ মুক্তি দাবী, কিন্তু আমাক পুলিচে গ্ৰেপ্তাৰ কৰিছে। আমি ধৰ্ণাবিকভাৱে কৰা প্ৰকৃতি আজি আমি আমগুৰি চামগুৰি তিনিআলিত আমি সকলো দল সংগঠন ঐক্যবদ্ধ হৈ গৃহমন্ত্ৰী গৃহ বিভাগৰ সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি আমি চৰকাৰখনক জনাই দিব বিচাৰিছোঁ যে অখিল গগৈৰ ওপৰত তেওঁলোকে যি ষড়যন্ত্ৰমূলকভাৱে জেলত ৰখাৰ পৰিকল্পনা কৰিছে, সোনকালে অখিল গগৈ মুক্তি দিয়ক। আৰু অখিল গগৈক যি জেলত ভৰাৰ পৰিকল্পনাৰে তেওঁলোকে দিল্লী আৰু বাংগালোৰৰ পৰা অধিবক্তা আমদানিকৃত কৰিছে, এই দিল্লী আৰু বাংগালোৰৰ পৰা যিসকল অধিবক্তাক আমদানি কৰিছে তেওঁলোকক কোৱাৰেণ্টাইন কৰিব লাগে, তেওঁলোকক কোৱাৰেণ্টাইন কৰি 14 দিন কোৱাৰেণ্টাইন কৰি তেওঁলোকক ৰাখিব লাগে। আৰু আমি আজি এই চামগুৰিৰ পৰাই সকলো দল সংগঠন ঐক্যবদ্ধ হৈ আমি চৰকাৰক সকীয়াই দিছোঁ, অখিল গগৈক যদি আজি মুক্তি নিদিয়ে, অখিল গগৈক যদি ন্যায় প্ৰদান নকৰে, এই আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰাই কোনো লকডাউন কোনো কৰোণা আমি নামানি আমি সকলোৰে ৰাজপথলৈ ওলাই চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু ইয়াৰ পৰা আৰু এটা কথা কৈ থৈছোঁ, তোমালোকে অখিল গগৈক যিমানেই ষড়যন্ত্ৰ নকৰা লাগিলে কা আমি নামানো, অসমৰ ৰাইজে কা কিন্তু নামানে। আজি মানৱ শৃংখল কাৰ্যসূচী প্ৰতিবাদীৰ লক্ষ্যৰ উদ্দেশ্য হৈছে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিব, কৃষক নেতা অখিল গগৈ বিনা চৰ্তে মুক্তি দিব লাগিব, আৰু কা বিৰোধী নেত্ৰী দেৱাংগনা কলিতাক মুক্তি দিব লাগিব, সকলো কা বিৰোধী আন্দোলনকাৰীক মুক্তি দিব লাগিব। এইকাৰণে আজি আমি কোভিড মহামাৰীৰ সময়ত সকলো নীতি নিয়ম পালন কৰি আমি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ ভাৰত চৰকাৰক জনাব খুজিছোঁ যে অতি মহামাৰীৰ সময়ত কৃষক নেতা অখিল গগৈ বৰ্তমান কোভিড ৰোগত আক্ৰান্ত হৈ আছে। এই কোভিড ৰোগত আক্ৰান্ত হৈ থকা মানুহজনক সুস্থ ৰূপত সম্পূৰ্ণ সুস্থ ৰূপত প্ৰকৃত আগৰ যি অখিল গগৈ সেই অখিল গগৈক আমাক ঘূৰাই দিব লাগিব আৰু বিনা চৰ্তে মুক্তি দিব লাগিব। আৰু এটা কথা আজি মই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক জনাব খুজিছোঁ যে আমাৰ অসমৰ ৰাইজক আমি গম পাইছোঁ যে অখিল গগৈ যি ন্যায় তেওঁ জামিন প্ৰক্ৰিয়াৰ যি শুনানি চলি আছে, সেই শুনানিৰ কাৰণে দিল্লী বেংগলোৰৰ পৰা অধিবক্তা হায়াৰ কৰি অনা হৈছে। এই কথাত আমি অসম চৰকাৰক সুধিব খুজিছোঁ, কি আপোনালোকে পবিত্ৰ ন্যায়ালয়ৰ মাজলৈ কোভিড মহামাৰী নিব খুজিছে নেকি? কাৰণ তেওঁলোকে দিল্লী আপোনাৰ বেংগলৰ বিভিন্ন ঠাইত ঘূৰি আহি অসমত কোৱাৰেণ্টাইন হ'ব জানো? আজিৰ পৰা অখিল গগৈ শুনানি আছে, তেওঁলোকে কোৱাৰেণ্টাইন নোহোৱাকৈ পবিত্ৰ ন্যায়ালয়লৈ গৈ পানি তেওঁলোকে যি আদালতত যুক্তি প্ৰদৰ্শন কৰিব, আমাৰ সন্দেহ ব্যক্ত হৈছে যে তেওঁলোকে পবিত্ৰ ন্যায়ালয়ৰ মাজলৈ কোভিড মহামাৰী বিয়পাই এই ন্যায়ালয়ৰ যি অধ্যাদেশ জাৰি কৰিবলগীয়া আছিলে অখিল গগৈৰ বিৰুদ্ধে এইটো স্থগিতাকৰণৰ এটা লেহেমীয়া প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰা সন্দেহ হৈছে। সেইকাৰণে আমি অসম চৰকাৰক জনাব খুজিছোঁ যে আপোনালোকে সকলোৰে ক্ষেত্ৰত ন্যায় সমানে প্ৰদান কৰক। আপোনালোকে দিল্লী বেংগলোৰৰ পৰা অধিবক্তাক কোৱাৰেণ্টাইন কৰাৰ পাছত তেওঁলোকক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ পাছতে তেওঁক মহামান্য ন্যায়ালয়ত প্ৰৱেশৰ কাৰণে উপযুক্ত স্থান নিৰ্ধাৰণ কৰক।